যে পৰীক্ষা পাতিছে এড্ৰে নেকি তাত আমাৰ CMA কৰি দিলে বোলে 1 কোটি টকাৰ পৰা 10 কোটি টকা জৰিমনা হ'ব ইটো নিব নোৱাৰিব সিটো নিব নোৱাৰিব আৰু পৰীক্ষা দিবলৈ কেলে যাব তাৰে পৰীক্ষা দিবলৈহে গৈছে যদি পৰীক্ষা দিওঁতেই যদি ভয় খুৱাই দিয়ে 1 কোটি টকা যদি সি জৰিমনা দিব পাৰে সি কিয় পৰীক্ষা দিব যাব সি গৰু নেকি সি বেলেগ কাম কৰিব 10 কোটিলৈকে কৰিছে দ্যাট ইজ মানে সেইটো আম্বানী পুতেকে পাৰিব আমালৈ চোৱাই নহয় চেকিঙৰ নামতো বহুত কথা সেইকাৰণে হৈছিল যি টি কথা ক'ব নাপায় সেইটো মই ডাইৰেক্টলি কৈছোঁ মই সদায় ডাইৰেক্টলি কওঁ আপুনি সদায় জাতিটোৰ ল'ৰা কাৰণে ছোৱালী যেতিয়া পৰীক্ষা দিব গৈছে লেট দেম গ' ধুনীয়াকৈ বহক পৰীক্ষা দিয়ক যে এইটো নালাগে মোবাইলটো নালাগে সেইটো বাহিৰতো নিদিয়ে ইয়াতো নিদিয়ে তো মোবাইলটো তাতে থৈ আহিব ন এই কথাবিলাক আই ডোণ্ট লাইক ইট ইটছ লাইক ইটছ ফুলিছ টক্স বুলি ক'ম মই ডাইৰেক্টলি